আপোনালোকে কেতিয়া অসমত জন্ম হৈছিলে? কেনেকৈ আমি অসমত জনজাতি হয়? আমিতো মণিপুৰত জনজাতি নহয়, মেঘালয় জনজাতি নহয়। যোৱা 2-3 দিন ধৰি অসমৰ সংবাদ মাধ্যম যোগেদি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে সংবাদ মেল পাতি বিভিন্ন জিলাত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান চিচিতৰ মুখ্য সমন্বয়ক আদিত্য কাকলি ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্ন মিছা অভিযোগ উত্থাপন কৰি কেইবোৰ ভিত্তিহীনভাৱে অপপ্ৰচাৰত লিপ্ত হৈছে। সেইবাবে আমি শোণিতপুৰ জিলা ট্ৰাইবেল সংঘই এই অপপ্ৰচাৰত লিপ্ত হোৱাৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দিছোঁ। আমি তেখেতসকলকো স্পষ্টভাৱে ককাই দিব বিচাৰিছোঁ যে তেখেতসকলে আমাক জনজাতিসকলৰ ভালকৈ তেখেতসকলক অধ্যয়ন কৰিব লাগে। অধ্যয়ন নকৰাকৈ তেখেতসকলে তুলুঙা মন্তব্য আগবঢ়াইছে। মই তেখেতসকলৰ বিষয়লৈও আমি শোণিতপুৰ জিলাই কিছু তথ্য তেখেতসকলৰ ওপৰত প্ৰকাশ কৰিব বিচাৰিছোঁ। উপনিৱেশ গঢ়ি তোলাৰ আগৰে পৰা কেইডোখৰত বা ৰাজ্যত থকা লোকসকলেহে খিলঞ্জীয়া ইণ্ডিজিনাছ লোক হয়। TD ইমিগ্ৰেশ্যন এক্ট 1023 লেবাৰ কোড চেণ্টাৰ গভ আৰচিপ নিউ দিল্লী মতে ব্ৰিটিছে 30/9/1947 তাৰিখলৈকে বিহাৰ, মধ্যপ্ৰদেশ, পশ্চিমবংগ, উৰিষ্যা আদি ৰাজ্যত পৰা ঔদ্যোগিক চাহ শ্ৰমিক হিচাপে আমদানি কৰিছিল। প্ৰথম অৱস্থাত 30/9/1947 এই চাহ উদ্যোগ শ্ৰমিক সংখ্যা আছিল 4,92,749। কিকিউ আছিল 4,73,307, মুঠ 9,66,051। পাছত আৰু 43,000 কাঠজনক আমদানি কৰাত তেওঁলোকৰ সংখ্যা মুঠ 10,09,064 জন। আইন অনুসৰি 1947 চনলৈ 21,047 জনক নিজ ৰাজ্যলৈ প্ৰৱৰ্তন কৰা হৈছে। অৰ্থাৎ 1947 চনলৈকে আমদানিকৃত চাহ শ্ৰমিকসকলৰ সংখ্যা আছিল 9,88,17 জন। 1955 চনলৈকে চাহ উদ্যোগৰ মজদুৰ নিজ ৰাজ্যলৈ প্ৰত্যাৰ্পণ কৰা হৈছিল। 2004 পৰিসংখ্যা প্ৰতিবেদন মতে অসমৰ চাহ বাগানবিলাকৰ মজদুৰ সংখ্যা 28,88,340। বিপৰীতে এভিটা আছাম ব্ৰাঞ্চ অফ ইণ্ডিয়া টি এছ'চিয়েশ্যন মতে 12,50,000। অৰ্থাৎ 2004 চনলৈ চুবুৰীয়া ৰাজ্যৰ পৰা প্ৰায় 50% চাহ প্ৰাক্তন চাহ শ্ৰমিক আদিবাসী লোক অসমৰ প্ৰব্ৰজন হৈছে। চাহ উদ্যোগ শ্ৰমিকসকলৰ যিহেতু অসম খিলঞ্জীয়া হয়, পঞ্চায়তী ৰাজ আইন 1959 মতে 1959লৈকে চাহ উদ্যোগ শ্ৰমিকক ভোটাধিকাৰ প্ৰদান কৰা হোৱা নাছিল। 1994 চন মতে নীতি বহিৰ্ভূতভাৱে তদন্তহীন চৰকাৰে চাহ উদ্যোগৰ শ্ৰমিকসকলৰ ভোটাধিকাৰ প্ৰদান কৰে। তদন্তহীন ৰাজ্য চৰকাৰ অসম ভূমি নীতি 1989 খন উলংঘা কৰি একমাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে 2001 চনৰ পৰা 2007 চনলৈ অধিসূচনা জাৰি কৰি চিলিং বহিৰ্ভূত আৰু চাহ বাগানৰ দাঁতি কাষৰীয়া ভূমি টকীয়াকৈ চাহ আৰু প্ৰাক্তন চাহ বাগানীয়াসকল ভূমি বন্দোবস্ত কৰে। কিন্তু অসম ভূমি নীতি 1989 মতে ভূমিহীন খিলঞ্জীয়া কৃষকক যিয়ে প্ৰকৃত কৃষি কাৰ্য সম্পাদন কৰে ভূমি বন্দোবস্ত কৰা হয়। ব্ৰিটিছে অনা ঔদ্যোগিক শ্ৰমিকসকল অসমৰ খিলঞ্জীয়াও নহয় আৰু কৃষি কাৰ্য সম্পাদন নকৰে। অসমত বৰ্তমান চাহ প্ৰাক্তন চাহ বাগানী আৰু আদিবাসীসকলৰ জনসংখ্যা 90 লাখ বুলি সংশ্লিষ্ট জনগোষ্ঠী সমূহৰ সংগঠনসমূহে দাবী কৰে। চুবুৰীয়া ৰাজ্যৰ পৰা যদি প্ৰব্ৰজন হোৱা নাই তেন্তে 2004 চনৰ পৰিসংখ্যা প্ৰতিবেদন অনুযায়ী প্ৰাক্তন চাহ বাগানী আৰু আদিবাসীসকলৰ জনসংখ্যা পুৰুষ মহিলা কিকু মুঠ 28,88,340। তাইত কেনেকৈ 90 লাখ হ'ল, এয়া এক ডাঙৰ প্ৰশ্ন। গতিকে এই আমাৰ যিটো লিখিত তথ্য মতে আমি জনা গৈছেহে তেখেতসকল আমাক ব্ৰিটিছে অসমত তেখেতসকলক বনুৱা হিচাপে শ্ৰমিক হিচাপে আনিছিল এটা খন্তেকীয়া সময়মতে। তেখেতসকলক ঘূৰি যাব লাগিছিল, কিন্তু ইয়াতে তেখেতসকলক ঘূৰি গৈ ইয়াতে থাকি গ'ল। গতিকে আজিৰ তাৰিখত যদি আমি চাব যাওঁ, আপোনাৰ ঝাৰখণ্ডত তেখেতসকলৰ জনজাতি হ'ব পাৰে, কিন্তু অসমত জনজাতি হ'ব নোৱাৰে। আমি ঠিক তেনেকৈ আমি অসমত জনজাতি হয়, আমিতো মণিপুৰত জনজাতি নহয়, মেঘালয় জনজাতি নহয়। গতিকে কি সংবিধানে যিটো
এটা নিয়ম নীতিত যিটো স্বীকৃতিপ্ৰাপ্ত, গতিকে এই স্বীকৃতিপ্ৰাপ্তৰ কথাহে আমাৰ ট্ৰাইবেল কংগ্ৰই আদিত্য কাকলি ডাঙৰীয়াই দাঙি ধৰিছে। আদিত্য কাকলি ডাঙৰীয়াই সকলো ক্ষেত্ৰত অধ্যয়ন কৰিহে তথ্য সহকাৰে কথাবিলাক প্ৰকাশ হয়। তেখেতসকলৰ কাকলাৰীৰ বিৰুদ্ধে যিটো মানে তথ্যবিহীন যি ভুৱা কিছুমান তেখেতসকলৰ তুলুঙা মন্তব্য কৰিছে, সেইবোৰ একেবাৰে তেখেতসকলৰ পৰা আমি এইটো ভাষা আশা কৰা নাছিলোঁ। আমি তেখেতসকলক প্ৰত্যুত্তৰ দিব বিচাৰিছোঁ। তেখেতসকল ভাতৃঘাতী সংঘৰ্ষৰ কথা কৈছে, আমি ভাতৃগত সংঘৰ্ষ কেতিয়াও আমি আশা কৰা নাই, আমি নিবিচাৰোঁ। আমি শান্তিপ্ৰিয়, আমি শান্তি হিচাপে থাকিব বিচাৰোঁ। অনাগতৰ দিনত কিবা যদি ভাতৃঘাতী সংঘৰ্ষ হয়, গতিকে আদিবাসী ছাত্ৰ সন্থাই সম্পূৰ্ণভাৱে জগৰীয়া হ'ব। গতিকে সেই কথা আমি ককিয়াই দিছোঁ। আৰু এটা কথা, আমাৰ জনজাতিসকলৰ বুৰঞ্জী তেখেতসকলে নাজানে, এই বুৰঞ্জী তেখেতসকলে অধ্যয়ন কৰা দৰকাৰ। আমি অসমৰ আদিবাসী হয়, আমি ইয়াৰ জনজাতি, প্ৰকৃত জনজাতি। গতিকে আমাৰ ওপৰত তেখেতসকলে যিটো নিকৃষ্ট কিছুমান তুলুঙা মন্তব্য কৰিছে, আমাৰ ট্ৰাইবেল কংগ্ৰ আদিত্য কাকলিৰ ওপৰত ভয় খাই পেলাই তেখেতসকলে তুলুঙা মন্তব্য কৰিছে, বহুত অপপ্ৰচাৰ কৰিছে। কিন্তু অপপ্ৰচাৰত আমি দেখা গৈছে যে আমাৰ ট্ৰাইবেল কংগ্ৰক আমাৰ সম্পাদক আদিত্য কাকলি ডাঙৰীয়াক তেখেতসকলে ভয় কৰিছে। কিন্তু ভয় কৰাৰ কাৰণটো এইটোৱে যে তেখেতসকলৰ আচল তথ্য তেখেতসকল নিজে লুকুৱাইছে। এইটো লুকুৱাৰ কাৰণেহে তেখেতে তথ্যবিহীনভাৱে ডাইৰেক্টলি মানে গোটেই কথাটো অসম চৰকাৰৰ ওপৰত ডাইভাৰ্ট কৰি এই আদিত্য কাকলি ডাঙৰীয়াক টাৰ্গেট কৰিছে। এতিয়া আমি যদি চাব যাওঁ, আমি অসমৰ জনজাতিৰ ক্ষেত্ৰত, জনজাতি যিটো 6 জনগোষ্ঠী জনজাতিৰ ক্ষেত্ৰত অসম চৰকাৰে আমাৰ ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰে। আৰু আলোচনা কৰাৰ কাৰণে আমি আমাৰ যিটো আমাৰ উপস্থাপন কৰিব লাগে সংঘৰ যিটো আমি তথ্য, সেই তথ্যবিলাক দাঙি ধৰিছে। তাতো কোনো জাতিকটো বেয়া ভাষাৰে আমাৰ কাকলি ছাৰে কেতিয়াওতো মন্তব্য কৰা নাই, কেতিয়াওতো কোনো তুলুঙা মন্তব্য কৰা নাই। সদায় তথ্য সহকাৰে নিজৰ কথাহে প্ৰকাশ কৰিছে। এই কথা প্ৰকাশ কৰাত আমাৰ সম্পূৰ্ণ অধিকাৰ আছে, এই অধিকাৰত তেখেতসকলক কৰ্ম কৰিব বিচাৰিছে। গতিকে আমি তেখেতসকলক অনাগত দিনলৈ এনেকৈ যাতে তুলুঙা মন্তব্য দিব নালাগে আমিও ককিয়াই দিছোঁ। তেখেতসকল যদি এনেকৈ সংবাদমেল পাতি আমাক সদায় ধাৰাবাহিক আক্ৰমণ কৰি থাকে, আমিও কেতিয়াও এনেকৈ মনে মনে বহি থকা আমি জনজাতি নহয়। আমাৰো তেনেকুৱা মানে উত্তৰ দিয়া আমাৰ প্ৰত্যুত্তৰ আমাৰ এটা শক্তি আছে। এই শক্তিৰ মতে আমি তেখেতসকলক সদায় আমি প্ৰত্যুত্তৰ দি যাম। গতিকে অনাগত দিনত অসমখন শান্তিভাৱে এটা চলি থাকিবৰ কাৰণে তেখেতসকলে যাতে তুলুঙা মন্তব্য নকৰি এই কিছুমান অযুক্তিকৰ কথা যাতে প্ৰকাশ নকৰে, তেখেতসকলে আমি শোণিতপুৰ জিলা ট্ৰাইবেল কংগ্ৰই পুনৰ ককিয়াই দিছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনত তেখেতসকলে নিজেই চিন্তা চৰ্চা কৰিব। আমাৰ কাকলাৰীদাৰ ওচৰত বা ট্ৰাইবেল কংগ্ৰৰ ওচৰত তেখেতসকলে ক্ষমা মাৰ্জনা বিচাৰিব লাগে। গতিকে ক্ষমা মাৰ্জনা বিচাৰিহে আমি শান্ত হ'ম। অন্যথা আমিও বহি নাথাকোঁ, আমিও তেখেতসকলৰ যিটো আমাৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে আমিও তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সদায় আমি কাজু আছোঁ। ধন্যবাদ। সন্মানীয় সাংবাদিক বন্ধুসকল, কেইদিনমান আগত আমাৰ ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান শ্ৰীযুত আদিত্য কাকলি ডাঙৰীয়াৰ বিৰুদ্ধে তেখেতে এটা নিউজত তেখেত ডিঙিয়া দিপাঙে এটা অনুষ্ঠানত তেখেতে সুন্দৰভাৱে আদিবাসীসকলক কেনেদৰে আমাৰ অসমত তেখেতসকলক ব্ৰিটিছে অনা হৈছিলে সেইটো ইতিহাস লৈ পেলাই তেখেতে ইতিহাস অধ্যয়ন কৰি পেলাই তেখেতে সেই কথাটো কৈছিলে। সেইটো ইতিহাসৰ পাতত আছে আমি জানো, কিন্তু সেইটো সঁচা কথা কওঁতে আজি অসমৰ আদিবাসীসকলে তেখেতক বিভিন্ন প্ৰকাৰে দাবী ধমকি দিছে যে তেখেতক পাভত গজা নেতা বা আমাৰ ট্ৰাইবেল সংঘক পাভত গজা এটা সংগঠন বুলি তেখেতসকলে মন্তব্য আগবঢ়াইছে। আমি শোণিতপুৰ জিলা ট্ৰাইবেল ইউথ লীগৰ তৰফৰ পৰা তেখেতসকলকো আমি ক'ব বিচাৰিছোঁ, সকিয়নি দিব বিচাৰিছোঁ, অধ্যয়ন কৰক আপোনালোকৰ আশা কেতিয়া জন্ম হৈছিলে সেইটো নিজে প্ৰথমতে অধ্যয়ন কৰক। আৰু আমাৰ ট্ৰাইবেল সংঘই কোন চনত কেতিয়া জন্ম হৈছিলে সেইটো আপোনালোকে অধ্যয়ন কৰক। আৰু আপোনালোকে নিজে নিজৰ বিষয়ে নাজানে, আপোনালোকে কেতিয়া অসমত জন্ম হৈছিলে, আমি হওঁ ট্ৰাইবেলসকল, আমাৰ এই অসমৰ ভূমিপুত্ৰ হয়, সেইটো জ্ঞানটো অধ্যয়ন কৰক। আপোনালোকে এনে অধ্যয়ন নথকাকৈ যাহা তাহা বকি থাকিলে নহ'ব। তেখেতে ইতিহাসৰ পৰা কৈছে, ইতিহাসৰ পাতত আপোনালোকক ব্ৰিটিছসকলে চাহ শ্ৰমিক হিচাপে আনিছিলে,
হয়নে নহয় সকলো ইতিহাসবিদসকলে ক'ব, সেইটো আপোনালোকে অধ্যয়ন কৰিব পোনপ্ৰথমে, তাৰ পিছত মন্তব্য আগবঢ়াব। এনে জাহা তাহা মন্তব্য আগবঢ়ালে এইটো আমি সহ্য কৰিব নোৱাৰিম। পাভত গজা ট্ৰাইবেল সংঘ পাভত গজা সংগঠন এটা নহয়, আদিত্য খাখলাৰী এজন পাভত গজা নেতা নহয় আপোনালোকৰ দৰে। আশাক সৌসিদিনা জন্ম হৈছিলে আমাৰ ট্ৰাইবেল সংগঠন, অসমৰ ট্ৰাইবেল সংগঠন বহুত দিনতে জন্ম হৈছিলে, সেইটো অধ্যয়ন কৰক আপোনালোকে, তাৰপিছত মন্তব্য আগবঢ়াওক। আপোনালোকে আদিত্য খাখলাৰীৰ বিৰুদ্ধে আন্দোলন কৰিম বুলি কৈছে, যে পুতলিকে দাহ কৰিম বুলি, আমিও বহি নাথাকো। শোণিতপুৰ জিলা ট্ৰাইবেল ইটোলৈকে বহি নাথাকে আপোনালোকৰ সেইটো যদি পুতলিকা তেখেতৰ বিৰুদ্ধে পুতলিকা দাহ কৰে। সময়মতে হয় অসম চৰকাৰো ট্ৰাইবেল সংঘৰ বিপৰীতে পৰিচালিত কৰিব বিচাৰিছে, হয় তাত কি ক'ব আপুনি? আমাৰ ট্ৰাইবেল সংঘক কেতিয়াও বিচলিত কৰিব নোৱাৰে, কাৰণ আমাৰ এটা অধ্যয়ন আছে, সকলো তৰফৰ পৰা আমি চালি জাৰি বস্তুটো আমি তেখেতে ভালকৈ আদিত্য খাখলাৰী ডাঙৰীয়া ভালকৈ তেখেতে NUSK ডিঙে দিপাঙে অনুষ্ঠানত কাক কেনেকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ তেখেতসকলে কৰিব বিচাৰিছে, কিন্তু কাক আমি কেনেদৰে বিৰোধ কৰিম তেখেতে আদিত্য খাখলাৰী ডাঙৰীয়া ভালকৈ বিশ্লেষণ কৰি পেলাই তাত জনাইছে যে আমি মৰাণ মটকসকলক আমি আলোচনা কৰিবলৈ সংগঠনৰ মাজত আলোচনা কৰিম, তাৰপিছত আমি মন্তব্য আগবঢ়াম। কিন্তু আমি এতিয়া আহোমসকলক আমি পোনছাটেই আমি আমাৰ ট্ৰাইবেল সংঘই বিৰোধ কৰিছোঁ, আৰু এই আদিবাসীসকলৰ জনজাতিৰ বিৰুদ্ধে আমি মাত মাতিম পৰৱৰ্তী সময়তো। আমাৰ ভালকৈ তেখেতে ভালকৈ কিবা কৰিছে, মন্তব্য আগবঢ়াইছে, তাৰ পৰা শিকিবলগীয়া বহুত আছে। আমি 6 জনগোষ্ঠীৰ বিৰোধ কৰিছোঁ, আগন্তুক দিনতো বিৰোধ কৰি থাকিম। আমি তেখেতসকলৰ 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ চৰকাৰৰ বিৰুদ্ধে আমি মাত মাতি গৈ থাকিম। আৰু এইখিনিকে কৈ মই পৰৱৰ্তী সময়ত যদি আমাৰ যিটো সংগঠনৰ পাভত গজা সংগঠন, এই পাভত গজা নেতা যিটো মন্তব্য আগবঢ়াইছে তেখেতসকলকো মই এই মন্তব্যটো উঠাই ল'বলৈ অনুৰোধ জনাইছোঁ। অন্যথা আমিও আপোনালোকক তাৰ বিৰুদ্ধে আমি কি ব্যৱস্থা ল'ব লাগে আলোচনাৰ মাজেদি আমি ব্যৱস্থা ল'ম।